আটাইকে নমস্কাৰ জনাই কংকনা দাসৰ আন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম আৰু আজি ল'বলৈ লৈছোঁ অকণমান চুলিৰ যতন যাৰ বাবে এই চাৰিবিধ বস্তু যোগাৰ কৰি লৈছোঁ। প্ৰথমে এয়া এল'ভেৰা, ই ভিটামিন কেপচুল, নাৰিকল তেল আৰু মৌ। এই চাৰিবিধ বস্তু আমাৰ চুলি আৰু ছালৰ বাবে খুবেই ভাল আৰু ঘৰতে সহজতে উপলব্ধ হয়। বাহিৰত গৈ কেমিকেল থকা প্ৰডাক্টসমূহ ইউজ কৰি আমাৰ চুলিখিনি নষ্ট কৰাতকৈ ঘৰতে যিখিনি বস্তু আছে সেইখিনি বস্তুৰে আমি চুলি বা ছালৰ আমি যতন ল'ব পাৰোঁ। নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, চুলি যেতিয়া আমি বাহিৰত গৈ ষ্ট্ৰেইটনিং, স্মুথেনিং বা যিকোনো ট্ৰিটমেণ্টৰ কাৰণে যাওঁ, তেতিয়া টকা পইচাৰ খৰচৰ লগতে আমাৰ চুলিখিনিও গৰম হিট পাই পেলাই বহুত বেছি বেয়াহে হয় আৰু সেইখিনি মানে সদায় লাইফ টাইমৰ কাৰণে পাৰ্মানেণ্ট নহয়। সেইখিনি আকৌ আপুনি স্পা কৰি থাকিব লাগিব, লগতে বহুতখিনি কেয়াৰ লৈ থাকিব লাগিব, মানে কেমিকেল থকা প্ৰডাক্টৰ সৈতে। মই যেতিয়া কেৰাটিন ট্ৰিটমেণ্টটো লৈছিলোঁ তাৰপিছত 2 বছৰমান ঠিকেই আছিল চুলিখিনি, কিন্তু যেতিয়াৰ পৰাই নতুন চুলি গজিবলৈ আৰম্ভ কৰে তেতিয়া আকৌ আগৰ দৰে হৈ যায়। গতিকে যিসকলে নিজৰ চুলিখিনি নষ্ট কৰিবলৈ নিবিচাৰে তেওঁলোকে এনেকুৱা ধৰণে ঘৰুৱা পদ্ধতিৰে যত্ন ল'ব পাৰে। এতিয়া এল'ভেৰা জেলখিনি মই উলিয়াই লৈ আছোঁ। এই কামটো মই খুবেই বেছি বেয়া পাওঁ। ব্লেডেৰে ছেকশ্যন কৰি পেলাই হাতেৰে মই উলিয়াই আছোঁ। পাতকেইটা অকণমান ডাঙৰ হ'লে চামুচেৰে উলিয়াব পৰা গ'লহেঁতেন। সময়ৰ অভাৱতে হওক বা বেলেগ আন কাৰণতে হওক এইবোৰৰ যতন কৰিবলৈ মন থাকিলেও কৰা নাযায় যদিও এই ঘৰত থকা এল'ভেৰা পাতকেইটাই মোক আজি কৰিবলৈ উৎসাহ যোগালে। পাতকেইটা দেখিলে এনেকুৱা লাগে যে ঘৰতে যিহেতু আছে মই এই পাতখিনিৰ সৎব্যৱহাৰ কিয়নো নকৰোঁ। বহুত সময়ৰ পিছত এই জেলখিনি উলিওৱা হৈ গ'ল আৰু ইয়াতে এতিয়া মই এই গোটেইখিনি দি ল'ম, ই কেপচুল, মৌ আৰু নাৰিকল তেলখিনি মোৰ চুলিত যিখিনি লাগে সেই অনুপাতে। এই চাৰিওবিধ বস্তুখিনি মই এনেকুৱা ধৰণে হাতেৰে মিলাই লৈছোঁ আৰু এতিয়া চুলিখিনি ছেকশ্যন কৰি কৰি ধুনীয়াকৈ লগাই ল'ম স্কাল্পত লগাকৈ। আৰু এয়া মিশ্ৰণখিনি মোৰ চুলিত লগোৱা হৈ গ'ল। এতিয়া 20-25 মিনিটমানলৈকে থাকিম, তাৰপিছত ধুই দিম। আৰু এয়া চুলিখিনি ধুই উঠাৰ পিছত মই নিজেই কেইখনমান চেলফি উঠাইছোঁ, যিহেতু পিছফালৰ পৰা কোনেও ফটো কৰিব পৰাকৈ নাছিল। তো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। বাই বাই।